নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বিশেষকৈ আমাৰ অঞ্চলৰ এখন ঠাইত উপস্থিত আছোঁ। এই ঠাইখনত আচলতে এটা মহৎ উদ্দেশ্যৰে এটা অনুষ্ঠান আৰম্ভ হ'বলৈ গৈ আছে। পৰৱৰ্তী সময়ত আপোনালোকক মই ভিডিঅ'ত দেখাই যাম। আপোনালোকক জনাব বিচাৰিছোঁ যেন যিটো অনুষ্ঠান আচলতে ইয়াত গঢ় দিব বিচাৰিছে তেওঁ আমাৰ এই দক্ষিণপাট অঞ্চলৰ এজন বিশেষ ব্যক্তি আছিল, কিন্তু তেওঁ কৰ্মসূত্ৰে বা তেওঁৰ ব্যৱসায়িক সূত্ৰে যোৰহাটত আছিল যদিও বৰ্তমান তেওঁ আগৰ নিজৰ যি জন্মভূমি তালৈ উভতি আহিব বিচাৰিছে। আৰু ইয়াত এখন ধুনীয়া সুন্দৰ এখন আশ্ৰম, যিখন আশ্ৰমৰ নাম তেওঁলোকে দিছে শিৰোমণি অতিথি সেৱা আশ্ৰম নামেৰে। আচলতে এখন আশ্ৰম ইয়াত প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে। এটা মাজুলীৰ বাবে ভাল খবৰ, কাৰণ মাজুলীত বহুত সত্ৰ আছে যদিও কিন্তু আশ্ৰম নামেৰে এনেকুৱা অতিথি সেৱা কৰিব বিচৰা আশ্ৰম আমাৰ এই মাজুলীত নাই। এই আশ্ৰমখন হ'লে পৰ্যটনৰ বাবেও বা পৰ্যটন ক্ষেত্ৰতো এক মাজুলীৰ বাবে এটা নতুন ধাৰাৰ সৃষ্টি কৰিব। এই আশ্ৰমখনৰ জৰিয়তে যিসকল মাজুলীলৈ অহা অতিথি বা পৰ্যটক তেওঁলোকক তেওঁ আচলতে শুশ্ৰূষা বা অতিথি আপ্যায়ন কৰিব বিচাৰে। আশ্ৰমখনৰ জৰিয়তে আপোনালোকক দেখাই যাম আমাৰ এই অঞ্চলৰে বিশেষ কেইজনমান গণ্যমান্য ব্যক্তি ইয়াত আছে, আৰু যিজন বিশেষ ব্যক্তিয়ে এই আশ্ৰমখন আৰম্ভ কৰিবলৈ লৈছে তেওঁৰ লগতো মই কথা পাতি আপোনালোকক দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আমাৰ যিখন আচলতে আশ্ৰম আজিৰ পৰা আচলতে কাম আৰম্ভ কৰিছে, আজিৰ যিখন বেনাৰ আচলতে ইয়াত লগাইছে, এই আজিৰ পৰা আচলতে এই যিটো আধ্যাত্মিক কাম বা অনুষ্ঠানটো আমাৰ ইয়াত গঢ় লৈ উঠিব। সকলোৱে সহায় সহযোগিতা কৰিব, আৰু বিশিষ্ট আমাৰ অঞ্চলৰ ব্যক্তিসকলো আছে, তেওঁলোকৰ পৰা মই কেইটামান কথা জানিব বিচাৰিম। এই আশ্ৰমখনৰ আচলতে ইয়াত অনুষ্ঠিত কৰাত বা ইয়াত প্ৰতিষ্ঠা কৰিলে আমাৰ সমাজৰ বা আমাৰ যিসকল যুৱক বা আমাৰ যিসকল প্ৰজন্ম আছে তেওঁলোক কেনেকৈ আচলতে ইয়াত উপকৃত হ'ব। ছাৰ, আপোনাৰ পৰা দুটামান কথা মই জানিব বিচাৰিম এই আশ্ৰমখনৰ বাবে। মই ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো আধ্যাত্মিক চিন্তা চৰ্চাৰ অবিহনে এখন সমাজ কেতিয়াও সুস্থ আৰু সবল হ'ব নোৱাৰে। আমাৰ এজন প্ৰিয় ছাত্ৰ, মাজুলীৰ এগৰাকী যুৱ উৎসাহী উদ্যমী আধ্যাত্মিক চিন্তা চৰ্চাৰে পুষ্ট লক্ষীৰাম দুৱৰা দাস আমাৰ পৰিচিত। তেওঁ এটা আদৰ্শ মহাপুৰুষ দুজনাক শিৰত ৰাখি আমাৰ ৰাজ্যবাসীলৈ এটা বাৰ্তা দিব বিচাৰিছে, য'ত আমি আজি সঁচাকৈ উপস্থিত থাকি ধন্য মানিছোঁ। শিৰোমণি ভকত সেৱা আশ্ৰম মাজুলী সতদ্বীপ মাজুলীত এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ বিচৰাত সঁচাকৈ আমি অতি আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। লক্ষীৰামৰ দৰে এজন যুৱ সমাজকৰ্মীৰ চিন্তা আদৰ্শ আধ্যাত্মিক চিন্তাধাৰাই যাতে সমাজখনক সুস্থ সবল দিশে আগুৱাই নিয়ে তাৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সেই লক্ষ্য উদ্দেশ্যত মহাপুৰুষ দুজনাৰ শিৰত লৈ তেখেতে আগবাঢ়ি যাবৰ কাৰণে আমি ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ। তেনেদৰে আচলতে আমাৰ বিশিষ্ট যিসকল ব্যক্তি তেওঁলোকে ভাবে, আৰু আমিও নিশ্চয় ভাবিছোঁ ইয়াত এই অনুষ্ঠানভাগী হোৱাৰ লগে লগে আমাৰ যিসকল যুৱক বা যিসকল নতুন প্ৰজন্ম আছে তেওঁলোক আধ্যাত্মিক যি দৰ্শনৰ প্ৰতি আচলতে আকৃষ্ট হ'ব। আৰু পৰৱৰ্তী সময়ত মই তেখেতৰ লগতো আপোনালোকক চিনাকি কৰাই দিম, তেখেতৰ পৰাও জানিম কিছু কথা। ভিডিঅ'টো চাই থাকিম। এয়া আমাৰ মাজত আমাৰ অতি শ্ৰদ্ধাৰ লক্ষীৰাম দুৱৰা ডাঙৰীয়া, তেখেতে এই আশ্ৰমখন আচলতে আৰম্ভ কৰিব বিচাৰিছে। তেওঁৰ পৰা আমাৰ দুটামান কথা আমি জানিব বিচাৰিম, আচলতে এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য বা পৰিকল্পনা। নমস্কাৰ। মোৰ অতি শ্ৰদ্ধাৰ শহুৰ দেউতা মোৰ কাষতে আছে, মোৰ শহুৰ দেউতা শ্ৰদ্ধা জিতেন দাস। তেখেতে এই ভূমিটুকুৰা আমাক দান দিছে। আমি চিন্তা কৰিলোঁ ইয়াতে শিৰোমণি ভকত সেৱা আশ্ৰম নামেৰে নামাকৰণে এখন আশ্ৰম আমি নিৰ্মাণ কৰি ইয়াতে আমি গুৰু সেৱাৰ ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে এভাগী গুৰু আসন প্ৰতিষ্ঠা কৰি ইয়াতে এটি কীৰ্তন গৃহ নিৰ্মাণ কৰি পুৱা গধূলি নাম কীৰ্তন ভাগৱত চৰ্চা শিশুসকলৰ মাজত বিভিন্ন আধ্যাত্মিক জ্ঞানৰ আদান প্ৰদান, লগতে আমি অঞ্চলবাসীৰ উত্তৰণৰ চিন্তা কৰি আমি ইয়াতে আশ্ৰমখন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবাঢ়িছোঁ। আজি অতি আনন্দৰ দিন, যিহেতু আমাৰ যুৱ ছাত্ৰসকলৰ মাজুলী জিলাৰ বিভিন্ন তেওঁলোক গণ্যমান্য ব্যক্তিসকলক সান্নিধ্য পায় তেখেতসকলো আহি পেলাই আমাক যি অনুপ্ৰেৰণা দিছে তাৰ বাবে মই তেখেতসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মোৰ অতি শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু দিবাকৰ শইকীয়া ছাৰো আহি পেলাই আমাক যি উৎসাহিত কৰিছে, লগতে অঞ্চলৰ যুৱক যুৱতীসকলে আহি পেলাই যি উৎসাহ উদ্দীপনা দিছে, সকলোলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো মই তেখেতসকলৰ পৰা সহায় সহযোগিতা আৰু বিভিন্ন দিহা পৰামৰ্শ কামনা কৰি ভকত সেৱা আশ্ৰমে সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোলৈকে মই ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আপোনালৈ আমি আশা কৰিম, যিহেতু এটা আধ্যাত্মিক পৰিকল্পনা বা এটা সৎ কাম, এই সৎ কামত আপুনি নিশ্চয় আমাৰ পৰা সহায় পাব বা বিভিন্ন ৰাইজৰ পৰা আপুনি সহায় পাব। আৰু পৰৱৰ্তী সময়তো আমি আহি থাকিম এই আশ্ৰমখনৰ আচলতে কাম কাজ চাবৰ কাৰণে বা আমি সহায় সহযোগিতা কৰিবৰ কাৰণে। আৰু
আৰু আপোনাৰ এই যি পৰিকল্পনা, এই পৰিকল্পনা সঁচাকৈ আমাৰ শলাগ ল'বলগীয়া পৰিকল্পনা। বৰ্তমান সময়ত যি আধ্যাত্মিকতাৰ বিশৃংখল যি পৰিৱেশ আমাৰ যুৱ সমাজৰ মাজত কিছু দেখা গৈছে, আপোনাৰ এই আশ্ৰমৰ জৰিয়তে বা আপোনাৰ এই আধ্যাত্মিকতাৰ দৰ্শনৰ জৰিয়তে কিছু আচলতে আমাৰ সমাজখন ভাল হ'ব বুলি আমি আশা ৰাখি আজিৰ ব্লগটি ইমানতে সামৰিছোঁ। ধন্যবাদ।